Tolong nama ada. Untuk video kita ini betul. Oleh bang. त्यसपछि असम गोर्खा सम्मेलन আজিৰ এই সভাকক্ষত উপস্থিত আমি আজি এইটো মঞ্চত পাতি আছোঁ যেনেকৈ বিহু প্ৰথমেতো আপোনাৰ এইটো হাৰ্ভেষ্টিং ফেষ্টিভেল আছিলে আপোনাৰ ধাননি চপৰ পিছতে উদযাপন কৰা তেনেকৈ টাইপৰ আমাৰো এইখন তিহাৰ উৎসৱটো এনেকুৱা হৈছে ইয়াত মিথলজি জড়িত হৈছে কিংবদন্তিৰ মতে তাৰমানে এইটো যমৰাজৰ ওপৰত আধাৰিত আছে আমাৰ শাস্ত্ৰীয় আধাৰত যমৰাজৰ মানে 5 দিনীয়া হয় আমাৰ তিহাৰটো 5 দিনীয়াত মানে য়মপঞ্চক বুলি কয় য়মপঞ্চকত প্ৰথম দিনাখন কাউৰীক পূজা কৰা হয় কাউৰী এই কাৰণে পূজা কৰা হয় যে যমৰাজৰ দূত হয় কাউৰী যাতে পৃথিৱীৰ পৰা এই ধৰতিৰ পৰা যাতে স্বৰ্গলৈ বা যমৰাজৰ ওচৰত বেয়া বতৰাটো লৈ নাযায় তাৰ কাৰণে কাউৰীক পূজা কৰা হয় আৰু ইয়াৰ ব্যৱহাৰিক দিশত আমি যদি চাওঁ তেতিয়াহ'লে কাউৰী পূজন কৰাটো যথেষ্ট গুৰুত্বতা আছে এই কাৰণে কাউৰীয়ে মানে ধৰক গেলা পেচা বস্তু ইয়াত আৱৰ্জনাবোৰ খাই পেলায় ঠিক একেদৰে যদি আমি কওঁ তাৰপিছত পূজা কৰা হয় কুকুৰ পূজাটো এই কাৰণে সেইটো যমৰাজৰ দূতেই হয় আৰু ব্যৱহাৰিক ফালে চালে কুকুৰটো হৈছে এটা বিশ্বাসযোগ্য এটা প্ৰাণী সেইকাৰণে তেনেকৈ পূজা কৰা তৃতীয় দিনাখন কৰা হয় গাই পূজা তাৰমানে গৰু মানে গাই বুলি কওঁ আমি মাইকী গৰু গাই পূজা কৰা হয় এইদিনাখন লক্ষ্মী পূজাও কৰা হয় চতুৰ্থ দিনাখন কৰা হয় গৰু পূজা আৰু গৰু পূজা পিছতে একেবাৰে শেষত তাৰমানে ভাইফুটা যে ভাইটিকা বুলি কওঁ আমাৰ নেপালী ভাষাত আমি ভাইফুটা উদযাপন কৰোঁ ভাইফুটাটোৰ মহত্ব এইটোৱে যমৰাজে মানে 5 দিনৰ কাৰণে নিজৰ ভগ্নী যমুনাৰ ওচৰত এই দিৱসটো এই উৎসৱটো উদযাপন কৰিবলৈ আহিছে এনেকৈয়ে মানে কিংবদন্তিৰ ফালৰ পৰা আজি আমি এইটো পৰ্যায়লৈ উদযাপন কৰি আছোঁ তিহাৰৰ বিশেষত্ব যদি কম হয় থেংক ইউ 25 আৰু 26 নৱেম্বৰত শনি আৰু দেওবাৰে কেটেটং ৰংগমঞ্চৰ প্ৰাংগণত নেপালী গোৰ্খাসকলৰ মহান উৎসৱ দীপাৱলী অৰ্থাৎ তিহাৰ উৎসৱ পালন কৰিবলৈ আহিছোঁ বিশেষকৈ আমাৰ এই উৎসৱৰ উদ্দেশ্য হৈছে যে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা সেই কাৰ্যনিৰ্বাহক সভাৰ সংগতি ৰাখি আমি দীপাৱলী উৎসৱ পালন কৰিবলৈ মনস্থ কৰিছোঁ গতিকে এই উৎসৱটিলৈ অৰ্থাৎ এই কাৰ্যকাৰী সভালৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল অৰ্থাৎ সভাপতি সম্পাদক আদি কৰি গোটেই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত হ'ব অহাকালি 26 তাৰিখত 10 বজাৰ পৰা আমাৰ সভাখন আৰম্ভ হ'ব আৰু এই সভাখনতেই আমাৰ গোৰ্খাসকলৰ অৰ্থাৎ বিভিন্ন সমস্যাৰাজিৰ ওপৰত পৰ্যালোচনা কৰা হ'ব আৰু সন্ধিয়া অৰ্থাৎ অহাকালি 26 তাৰিখৰ সন্ধিয়া ৰাতি নিশা আমি আমন্ত্ৰিত কৰা হৈছে আমাৰ সুদূৰ দাৰ্জিলিং আৰু ছিকিমৰ পৰা গায়কসকলক আৰু সেই আমন্ত্ৰিত অতিথি কলাকাৰ দ্বাৰা আমাৰ সেই ৰংগমঞ্চত সেইখিনি আমি প্ৰদৰ্শন কৰা হ'ব আজি আপোনালোকৰ কাৰ্যসূচীৰ বিষয়ে কি ক'ব আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী হ'ল আমাৰ অসম গোৰ্খা সন্মিলনৰ উদ্যোগত কেটেটঙৰ যি প্ৰাংগণত আমি তিহাৰ উৎসৱ পাতিছোঁ আজি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ ঝণ্ড উত্তোলন হৈ গ'ল তাৰ পাছতে এতিয়া আমাৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ দেউচী ভৈলী প্ৰতিযোগিতা আহিছে আৰু সেই দেউচী ভৈলী আৰু লোকনৃত্য আমি প্ৰতিযোগিতা ৰাখিম আৰু ইয়াৰ পাছতে অহাকালি 26 তাৰিখে আমাৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ইতিমধ্যে আহি পাইছেহি আৰু লগতে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় আমাৰ 2-250 প্ৰতিনিধিসকল আহিব আমাৰ এই অসম গোৰ্খা সন্মিলনৰ উদ্দেশ্য হ'ল অহাকালি যিটো 26 তাৰিখৰ কাৰ্যনিৰ্বাহক সভা আৰু সেই সভাত বিভিন্ন আমাৰ গোৰ্খা জাতিৰ যি সমস্যাবোৰ আছে সেই সমস্যাৰ বিষয় লৈ আমি এই সভাত আমাৰ চৰ্চা হ'ব আৰু সমস্যাসমূহ সমাধান কৰিবলৈ আমি কেন্দ্ৰীয় কমিটিক আমি মাৰ্ঘেৰিটা সমষ্টিৰ যিমান গোৰ্খাসকলৰ সমস্যা আছে সেই বিষয়েও কালি সভাত আলোচনা হ'ব।